দুৱাৰবাগুৰি কনষ্টিটুৱেঞ্চি আমাৰ ইয়াতে বিজেপিহে জিকিব। যোৱাবাৰ পৰা পাৰ্চেণ্টেজ ভাল কাৰণে আমি কাম কৰি আছে আৰু কাৰ্বি আংলং 6 ST ডিফু পাৰ্লিমেণ্টাৰী এই পৰাটো আমাৰ অমৰ সিং টিছু জয়যুক্ত হ'বই আৰু এইটো কনফাৰ্ম। মাত্ৰ আমি ওভাৰঅল কাৰ্বি আংলং আৰু NC Hill ভাল পাৰ্চেণ্টেজ কাৰণেহে আমি কাম কৰি আছে। বিৰোধীয়ে খুব ষ্ট্ৰং বুলি কৈছে যে এইবাৰ বিজেপিক উৎখাত কৰা হ'ব বুলি কৈছে। তো আপুনি মিডিয়াৰ পৰা কোন পৰা ওলাইছে এইটো এনেকুৱাতো নাই। তাতে কেলৈ ক'ব পাৰোঁ, আমাৰ APHLC একটা ৱেভ ক'ব বোলে মানুহবিলাক কেতিয়াবা কৈছিলে, কিছুমান কৈছিলে বোলে তাৰবিলাক জেগাত ক'ত আছে। 26 কনষ্টিটুৱেঞ্চিও আমি ইয়াতে MAC বুলি কয়। MAC কনষ্টিটুৱেঞ্চি আমি বিজেপি পাৰ্টি 26ও MACও আমাৰ বিজেপিয়ে আছে। ওভাৰঅল MLA কাৰ্বি আংলং আৰু NC Hillত 5টা MLA আছে, এইটোও বিজেপি আছে। টাউন কমিটি কিমান আছে কাৰ্বি আংলঙত আছে, টাউন কমিটিও কিমান আছে জেগাতে। তাতে আমাৰ টাউন কমিটিতে ছিংগল APHLC কংগ্ৰেছ নাই, আমিহে ৰুল কৰি আছে, বিজেপি পাৰ্টিহে ৰুল কৰি আছে। তো ক'ৰ পৰা জিকিব, ক'ৰ পৰা অংক কৰিছে অপজিশ্যনবিলাক, মইতো মোৰ তাৰবিলাক মেথেমেটিক অলপ কিবা কমজোৰ নেকি। 4 তাৰিখ জুনত 4 তাৰিখ গম পাই যাব কোন। উন্নয়ন একেবাৰে শূন্য বুলি কৈছে বিৰোধীয়ে। ইছ্যু লৈছে তেওঁলোকে যে কাৰ্বি আংলঙত উন্নয়ন খুব কম হৈছে, ৰাস্তা পদূলিয়ে তাৰ উদাহৰণ বুলি কৈছে, কি ক'ব? নাই, এইটো কথা এতিয়া চাবি, বিজেপি চৰকাৰে ইণ্ডিয়াতে এতিয়া 10 বছৰে হৈছে, হয়নে নহয়? কংগ্ৰেছৰ পাৰ্টিটো অলমষ্ট more than 60 years তাৰবিলাক ইণ্ডিয়াতে কংগ্ৰেছ গভমেণ্ট ৰুল কৰিছে। তো আসামতেতো এইবাৰ 10 বছৰ বিজেপি হৈ আছে। এতিয়া আমাৰ আসাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰে ইমান ভাল কাম কৰি আছে। ডেভেলপমেণ্ট ক'ত ৰাস্তাত জেগাত ক'ত আছে। আমাৰ কাৰ্বি আংলং ডক্টৰ তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ চিফ, সি কাম কৰি আছে। যাতে যে কোনোবা অপজিশ্যনবিলাকে কৈ থাকিব এনেকুৱা জেগাটো অল ইণ্ডিয়াও পাব, তো আপুনি বাহিৰত ষ্টেটৰ কাউণ্ট্ৰিও দেখি পাব, কেঁচা ৰাস্তা নাপায় বুলি নাই, দেখি পাব। হ'লে অভাৰঅল ইণ্ডিয়া ইমান ডাঙৰ জেগাত কিমান কাম পাব, টাইম লাগিব। ৰোম ৱাজ নট বিল্ড ইন এ ডে। টাইমতে থাকিব, এইটো হৈ যাব এইবিলাক ৰাস্তা। অ'কে।